हेलो बंधुসকল আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব। আজি ব্লগটো মানে কি আজি পূজা খাবলৈ আহিছো লগে ভাগে। এয়া পিয়াঞ্চু মাক আৰু মই আহিছো, আপোনালোকে চাই থাকিব। আজি অকণমান পৰিয়ালৰ লগত ওলাই আহিছো। আপোনালোকৰ পৰিয়ালটো দেখুওৱা হোৱাই নাই নহয়, এইটোৱে সৰু পৰিয়াল, তাকে লৈ ওলাই আহিছো। অকণমান পূজা চাওঁ, আপোনালোককো দেখুৱাই দিম, আপোনালোকে চাই থাকক। এয়া পিয়াঞ্চুৰ কাৰণে আমি লৈছো জোতা। পিয়াঞ্চু দেখুৱাই দিয়া কোনটো লৈছা। পিয়াঞ্চুৰ কাৰণে জোতা লৈছো। ধুনীয়া হ'বনে এযোৰ? হ'ব, ঠিক আছে হ'ব। এতিয়া তুমি জোতাটো থৈ দিয়া, আমি এযোৰ বাকচত লৈ যাম দেই। এয়া পিয়াঞ্চুৱে পানী পুৰি খাইছে মাকৰ লগত। এয়া কোৱা, এয়া পূজা মণ্ডপত পূজা চলি আছে, বেণ্ড পাৰ্টি বাজি আছে আৰু যথেষ্ট ভক্তৰ সমাগম হৈছে। আমি আগলৈ যাবই পৰা নাই, পিয়াঞ্চুৱে মাকে ৰৈ আছে এইখিনিতে। এয়া যথেষ্ট মানুহৰ সমাগম হৈছে, আপোনালোকে দেখিছে। কালি আমি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। মই মানুহটো ওলাই দিওঁ, দেখাই নাই নহয় মানুহে মোক। এতিয়া চাওক, কালি আমি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ পূজাত ইমান ভিৰ হৈছে, আমাৰ পিয়াঞ্চুক দৌৰি থাকিবলগীয়া হৈছে। মানুহৰ সমাগম যথেষ্ট হৈছে, আপোনালোকে দেখিছেই। গতিকে সেইকাৰণে য'তে ত'তে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তথাপিতো যিকণ কৰিলোঁ আপোনালোকে সেইকণকে দেখুৱাইছোঁ আপোনালোকক ভিডিঅ' আকাৰে। আজিৰ পৰা আকৌ আমাৰ নামঘৰত গাঁৱৰ নামঘৰত হ'ব শংকৰোৎসৱ, তাৰ বাবে সম্পূৰ্ণ যোজা চলি আছে। আজি হ'ব বৰসৰা, তাৰপিছত প্ৰভাত ফেৰীৰ কাৰণে যি ভাগ নাও বনাব লাগে সেয়া বনাব লাগিব। গতিকে তাৰো মই ভিডিঅ' দিম, আপোনালোকে চাব। কিন্তু তাৰ আগতে আপোনালোকক মই সদায় এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে যদি নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। গতিকে আজিলৈ ইমানেই। বাই বাই, জয় আই অসম। আকৌ লগ পাম, একদিন লগ পাই থাকিম। ধন্যবাদ।